নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মইনো ইয়াত ভোগালী বিহু কেনেদৰে পাতিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যদিও ইয়াত সকলো সুবিধা পোৱা নাযায় আমাৰ অসমৰ দৰে, তদুপৰি মানে সকলো বস্তুৱেই ইয়াত পোৱা নাযায়, তথাপি পৰম্পৰা অনুযায়ী মই যিখিনি নিয়ম কৰিব লাগে সামান্য অনুসৰি কৰিলোঁ। গতিকে ব'লকচোন মইনো ভোগালী বিহু কেনেদৰে পাতিলোঁ, কি বনালোঁ আৰু মই উৰুকাৰ নিশা কেনেদৰে কটালোঁ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ব'লকচোন এতিয়া মোৰ ব্লগটোৰ মাজলৈ যাওঁ। ঘিলা পিঠা ভাজি আছোঁ। তো ঘিলা পিঠাকেইটা এবেলি ভাল নহ'লে কেলে জানো, বনাই আছোঁ ভুজিয়া। এইটো অসমীয়া চন্দ্ৰকলা পিঠা বুলি কয়। এইটো ময়দা মঠি পেলাই ময়দাৰ ভিতৰত নাৰিকল আৰু চুজি ভৰাই মাৱাও ভৰাব পাৰি। বনাই থৈছোঁ। ইয়াত ভুজিয়া বনাই আছোঁ। মই এইফালে বনাই থৈ দিছোঁ। মই আপোনালোকক ভুজিয়াত ভিডিঅ' মই আগতে কৰিছিলোঁ, কিন্তু মোৰ মোবাইলটোৰ প্ৰব্লেম হোৱাৰ কাৰণে দিব নোৱাৰিলোঁ। এতিয়া মই আপোনালোকক কোনোবা এদিন মই ভুজিয়াৰ ভিডিঅ'টো দিম বাৰু দেই। মই বাকীকেইটা বনাইলোঁ। এয়া মাংস আনিলোঁ। এয়া ছাগলী মাংস আৰু ব্ৰইলাৰ মাংসও আছে। তাৰপিছতে এয়া মাছ আনিলোঁ। তাৰপিছত এতিয়া বনাই লওঁ লৰালৰিকৈ। এয়া মই এতিয়া ছাগলী মাংস বনালোঁ। এয়া মাছ বনাই আছোঁ, ফুলকবি মটৰ দি বিলাহী দি। তাৰপিছতে এয়া ছাগলী কি এয়া মুৰ্গী মাংস বনালোঁ। তাৰপিছতে এয়া মাছ ফ্ৰাই কৰিলোঁ। তাৰপিছতে এয়া বেঙেনা ফ্ৰাই কৰিলোঁ। হৈ গ'ল এয়া ব্ৰইলাৰ মাংস। তাৰপিছতে এয়া মাছ। তাৰপিছতে এয়া চালাড, নেমু, তাৰপিছত বেঙেনা ফ্ৰাই, পাপৰ, শুকান ভাজি। এতিয়া আমি খাই লওঁ। নিয়ম এটা কৰিলোঁ আৰু এতিয়া সেৱা কৰি লওঁ অগ্নিক। অগ্নি প্ৰজ্বলিতং বন্দে চাতুৰ্বেদ হুতা হনম সুবৰ্ণ বৰ্ণমল জ্যোতি পুৰাপায় তে নমঃ। দি দিয়া। এয়া মই মাহ গোটকুৰা বনালোঁ। আমাৰ ফালে মাহ গোটকুৰা খাই, আপোনালোকক খাই নাই ক'বচোন। এয়া মই বৰা চাউল আৰু মাটিমাহ অকণমান তেলত ভাজিছোঁ। আৰু কাঠ আলু ৰঙা আলু খায়, কিন্তু ইয়াত কাঠ আলু ৰঙা আলু পাবলৈ নাই। ৰঙা আলু পিছে পায়, কিন্তু মই খালি আনিবলৈহে পাহৰিলোঁ। এয়া এনেদৰেই মই সৰু সুৰাকৈ বিহুৰ যোগাৰ কৰিলোঁ। ইয়াত আছে ঘিলা পিঠা, কেক, নাৰিকল লাডু, চুজি লাডু, পাতি চেপ্তা পিঠা, তাৰপাছতে এয়া চন্দ্ৰকলা পিঠা আৰু এয়া ভজা চাউল, গুড়, মুড়ি আৰু দৈ। এতিয়া আমি ঘৰত খাই বৈ এতিয়া আমি যাবলৈ ওলাইছোঁ। দুঘৰ অসমীয়া মানুহ আছে, তেওঁলোকৰ ঘৰত বিহু খাবলৈ যাম। ইয়াৰ পৰা কমচে কম 18 কিলোমিটাৰ হয়। আমি তালৈ গৈ লওঁ, আপোনালোকক কি কৰিম তাত দেখুৱাই থাকিম। আমি এতিয়া পালোহি দেই। এইফালে এয়া চিনাকি কৰাই দিছোঁ। এয়া এই ডিব্ৰুগড়ৰ হয়।
ইয়াত থাকে আমাৰ ঘৰৰ পৰা 18 কিলোমিটাৰ দাদা আছে আৰু পোৱালি আছে দেখুৱাই থাকিব হ'ব এই চাহ বনাইছে চাহ খাই লম এতিয়া ইমানতে মই সমাপ্ত কৰিলোঁ শেষত সকলোলৈকে পুনৰবাৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই মোৰ এই ব্লগটো ইমানতে সামৰণি মাৰিলোঁ মোৰ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ